হ্যাঁ মিয়া 12-13জনী 15জনী কেলা 145টা ছোৱালী জন্ম দিব। হেল্ল' গাইজ, আপোনালোকৰ খবৰ কেনেকুৱা? আপুনি আৰু মই যেতিয়া মোবাইলত ফেচবুক বা ইউটিউব অন কৰোঁ, দেখা পাব কিছুমান ভদ্ৰলোক আছে, যিবোৰ ভদ্ৰলোকে অকল মিয়া আৰু মিয়াক গালি গালাচ ইত্যাদি পাৰিয়ে থাকে। সেইকাৰণে আজি এই ভিডিঅ'টো বনাইছোঁ, চাওক। হ্যাঁ মিয়া 12-13জনী 15জনী কেলা 145টা ছোৱালী জন্ম দিব। হ্যাঁ 145টা সন্তান জন্ম দিয়ে। ই কেলা দেখিছেনে? ক'ত দেখিছে? হা মাদাৰচোন মিয়াৰ পকৰত লাগি থাকো নহয়, এনি টাইম মিয়া কেতিয়া সন্তান জন্ম দিব, কি খাব কি নাখাব, কি পিন্ধিব, কেলা মিয়াৰ পকৰেৰ কেলা। মিয়াই যেদিনা তোৰ পকৰত ধৰিব না, সেইদিনা তোক বেম্ব ভৰাই দিব, বেম্ব কেলা, বুজিবি? কেলা মিয়াক উচ্ছেদ নকৰি কাক কৰিব লাগে? হা মিয়াক উচ্ছেদ কৰিব লাগে। অসমত চৰকাৰ এখন আছে, অসমৰ মুখ্যমন্ত্ৰী আছে, তেখেতে বিবেচনা কৰিব কাক উচ্ছেদ কৰিব লাগে, কাক নালাগে। তুমি কৈ লাভ নাই। হু আৰ ইউ? তুমি কোন? অসমৰ মুখ্যমন্ত্ৰী নেকি তুমি? হা বকা চুদা। অসমৰ হীৰেণ গোহাঁই এটা মাথা পাগল। অসমৰ হীৰেণ গোহাঁই এটা মাথা পাগল। অসমৰ হীৰেণ গোহাঁই এটা মাথা পাগল। তই ক'ত দেখিছ হীৰেণ গোহাঁই পাগল নে তই পাগল? কেলা 4G ডিগ্ৰী লৈ আহিছ নেকি? MBBS নেকি তই? কেলা চাৰ্টিফিকেট দিব যে আহিছ? হা হীৰেণ গোহাঁইক বিশ্বৰ দৰবাৰৰ মানুহে জানে, অসমৰ মানুহে যাক সন্মান কৰে, শ্ৰদ্ধা কৰে, ভক্তি কৰে, চালা তই পাগল বুলি ক'ব আহিছ? বন্ধুসকল, ভিডিঅ'টো কেনে পালে? যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কি কৰিব? লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ ৰঙা লাইটটো আইকন বেলটো টিপি দিব।